স্বাগতম জনাইছো জেন অসম ইউটিউব চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোত 11 আৰু 12 জুলাই তাৰিখৰ কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আমি কিছু তথ্য ইয়াৰ পৰা জানিব পাৰিম প্ৰথমতে চাওক হু was re-elected as the prime minister of Sweden ছুইডেনৰ প্ৰধানমন্ত্ৰী হিচাপে কাক পুনৰ নিৰ্বাচিত কৰা হৈছে হিয়া হৈছে ষ্টেফান লভেন আৰু ছুইডেনৰ ৰাজধানী হৈছে কি ষ্টকহোম আৰু ইয়াৰ কাৰেন্সি হৈছে সুইডিশ ক্ৰোনা ঠিক আছে এইবিলাক কথা আপোনালোকে মনত ৰাখিব ইয়াৰ কেপিটেলখন এই মেপত চাওক এয়া ষ্টকহোম ইয়াৰ কেপিটেলখন দেখিছে আপোনালোকে লাল দাগেৰে দিয়া হৈছে ষ্টকহোম ইয়াৰ হৈছে ৰাজধানী Who has signed a contract with the Ministry of Defense for the manufacture and supply of Akash missile to the Indian Air Force? ভাৰতীয় বায়ু সেনা আকাশ মিছাইল নিৰ্মাণ আৰু যোগানৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে কোনে চুক্তি স্বাক্ষৰ কৰিছে হিয়া হৈছে ভাৰত ডাইনামিক লিমিটেড আৰু আপোনালোকে চাওক এটো আকাশ মিছাইলটো হৈছে যে ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডললৈ নিক্ষেপ কৰা এক মিছাইল সিস্টেম যাক ডেভেলপ কৰিছে কাৰ আন্ডাৰত যে ইণ্ডিয়াছ ইন্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেন্ট প্ৰগ্ৰাম যাক চমুকৈ IGMDP বুলি কোৱা হয় Which state was included in the map of Indian Railways যে কোনখন ৰাজ্যক ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে সেইখন হৈছে মণিপুৰ আৰু ইতিমধ্যে ইয়াৰ ট্ৰায়ালো সম্পূৰ্ণ কৰা হৈছে আৰু মণিপুৰৰ লগত জড়িত আৰু কেইটামান কথা জানি থওক যেনে চিফ মিনিষ্টাৰ কোন যে এন বিৰেন সিং গভৰ্ণৰ কোন নাজমা হেপতুল্লা Which state government has decided to develop 46 কেম্পেগৌড়া হেৰিটেজ সাইট যে কোনখন ৰাজ্য চৰকাৰে 46 টা কেম্পেগৌড়া ঐতিহ্য ক্ষেত্ৰ বিকশিত কৰাৰ সিদ্ধান্ত লৈছে উত্তৰটো হৈছে কৰ্ণাটকা আৰু ইয়াৰ এই পাঁচখন ডিস্ট্ৰিক্টত তেওঁলোকে আৰবান বেংগালুৰু ৰুৰেল তেওঁলোকে এই ডিস্ট্ৰিক্ট কেইখনত 46 টা কেম্পেগৌড়া মানে হেৰিটেজ সাইট তেওঁলোকে তাত ডেভেলপ কৰিব আৰু বিশেষকৈ এইটো কৰা হৈছে কি হ'ব যে কৰ্তৃপক্ষৰ মতে এই স্থানবোৰ কেম্পেগৌড়া বা বাংগালুৰুৰ প্ৰতিষ্ঠাপক পিতৃ নাদাপ্ৰভু কেম্পেগৌড়াৰ অৱদান স্বীকাৰ কৰাত সহায় কৰিবলৈ বিকশিত কৰা হৈছে এইবিলাক Top 1 National Fish Farmers Day is celebrated every year on which day যে Fish Farmers Day প্ৰত্যেক বছৰে কেতিয়া উদযাপন কৰা হয় হিয়া হৈছে 10 জুলাই তাৰিখে আৰু on which day World Population Day is observed every year যে প্ৰতি বছৰে কোন দিনা বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় হিয়া হৈছে 11 জুলাই তাৰিখে আৰু মেইনলি যে বিশ্বত যি দ্ৰুত হাৰত জনসংখ্যা বৃদ্ধি পাইছে সেই কথাটোৰ লক্ষ্য ৰাখিয়ে এই দিৱসটোৰ উদযাপন কৰা হয় যাতে মানুহ সতৰ্ক হয় আৰু ইণ্ডিয়া হৈছে দ্বিতীয় জনবহুল দেশ চীনৰ পিছতে আৰু লগতে এই যে ওয়াৰ্ল্ড পপুলেশন ডে এটো কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে যে ইউনাইটেড নেশনে ইয়াক প্ৰথমতে আৰম্ভ কৰিছিলে 1989 ৰ পৰা Which bank signed MOU with Indian Army to offer defense service salary package under its power salute initiative যে কোনটো বেংকে ইয়াৰ power salute উদ্যোগৰ অধীনত প্ৰতিৰক্ষা সেৱাৰ দৰমহা পেকেজ আগবঢ়োৱাৰ বাবে ভাৰতীয় সেনাৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে হিয়া হৈছে Axis Bank আৰু আপোনালোকে চাওক Axis Bankৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ তথ্য ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাইত আছে আৰু ইয়াক কেতিয়া স্থাপন কৰা হৈছিল 1993 আৰু ইয়াৰ MD আৰু CEO কোন হৈছে অমিতা চৌধুৰী Who has reappointed as the MD and CEO of Federal Bankৰ MD বা আৰু CEO হিচাপে কোনে পুনৰ নিযুক্তি লাভ কৰিছে হিয়া হৈছে শিৱম শ্ৰীনিবাসন আৰু তেওঁ কি এপইন্টমেন্টটো কেতিয়াৰ পৰা এফেক্ট হ'ব কৈছে যে 23 ছেপ্টেম্বৰ 2021 ৰ পৰা আৰু ফেডাৰেল বেংকৰ হেডকোৱাৰ্টাৰ ক'ত আছে আলুভা কেৰালাত আৰু ইয়াক কোনে ফাউণ্ড কৰিছিলে যে কেপি হাৰ্মিছ আৰু কেতিয়া কৰিছিলে যে 23 এপ্ৰিল 1931 চনত গতিকে আপোনালোকে যেতিয়া কোনোটা বিষয় পঢ়ে তাৰ লগত জড়িত কিছুমান আনুষংগিক বিষয়ৰ বিষয়েও জানি থোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু who has become the second Indian golfer to qualify for Tokyo Olympic বাবে যোগ্যতা অৰ্জন কৰা দ্বিতীয় ভাৰতীয় গলফাৰ কোন উদয়ন মানে প্ৰথম কোন হৈছে অদিতি অশোক ঠিক আছে গতিকে আজিলৈ ভিডিওটো ইমানেই যদি আপোনালোকে এনে ধৰণৰ তথ্যসমূহ সদায় পাব বিচাৰে তেতিয়াহলে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব মই যিমান পাৰো আপোনালোকক আগলৈ আগবঢ়াব চেষ্টা কৰিম ধন্যবাদ